Each morning we are born again. What we do today is what matters most. By গৌতম বুদ্ধ। নমস্কাৰ বন্ধু বান্ধৱীসকল, JS ষ্টুডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি গৌতম বুদ্ধৰ বাণীৰে আমাৰ জীৱনৰ প্ৰতিটো দিন, প্ৰতিটো পল মানসিক চাপ চিন্তামুক্তভাৱে সুখেৰে কেনেকৈ পাৰ কৰিব পাৰোঁ জানো আহকচোন। কাইলৈৰ বাবে কৰা চিন্তাই আমাৰ কাইলৈটো সলনি হ'বও পাৰে বা নহ'বও পাৰে, কিন্তু ই নিশ্চিতভাৱে আমাৰ আজিৰ সুখখিনি কাঢ়ি নিব। চিন্তা এনেকুৱা এটা মানসিক ৰোগ যিটোৱে নেকি আমাৰ জীৱনৰ পৰা সকলো ধৰণৰ সুখ কাঢ়ি লৈ যায় আৰু ইয়াক নিৰাশ কৰি তোলে। আচলতে চিন্তাৰ কোনো বাস্তৱিক অস্তিত্বই নাই। চিন্তা হৈছে এনেকুৱা এটা ভাৱনা, এনেকুৱা এটা বিচাৰ যিটো নেকি আহিবলগীয়া ভৱিষ্যতৰ ভয়ৰ পৰা সৃষ্টি হয়, যিটোৰ ওপৰত আমাৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই, যাৰ বাবে আমি একোৱেই কৰিব নোৱাৰোঁ, যিটোক আমি পৰিৱৰ্তনেই কৰিব নোৱাৰোঁ, আমাৰ সাধ্যৰ বাহিৰত থাকে। তাক বাৰে বাৰে ভাবি থকাটোৱেই হৈছে চিন্তা। ভালদৰে ভাবি চাওকচোন, যাৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাই, যাক আমি সলাব নোৱাৰোঁ, তাক লৈ গোটেই দিনটো চিন্তা কৰি নাথাকিলে কি লোকচান নহ'ব। জীৱনলৈ যিবোৰ সমস্যা আহিছে বা অনাগত ভৱিষ্যতলৈ আহিব পাৰে, ইয়াৰ বিষয়ে ভাবি ইয়াৰ সমাধান উলিওৱা হৈছে আমাৰ বুদ্ধিৰ ধৰ্ম। কিন্তু সেই সমস্যাসমূহৰ বিষয়ে নিৰন্তৰ বাৰে বাৰে চিন্তা কৰি থকাটো আমাৰ এটা মানসিক ৰোগহে মাথোন। যেতিয়া আমাৰ মন মগজুৱে কোনো এটা ঘটনা, কোনো এটা বিষয়তে লাগি ধৰি সেইটোতে গোটেই দিনটো চিন্তা কৰি থকা হয়, তেতিয়া কেৱল তাতে সোমাই ধৰে। তেনেকুৱা চিন্তা ভাৱনাই আমাৰ সকলো সুখ শান্তি আনন্দ পলকতে হৰি নিয়ে। আপুনি কেৱল চিন্তা কৰি কৰিয়ে কি সলাব পাৰিব? যদি তাৰ বাবে কিবা কৰ্ম কৰে, তেতিয়া হয়তো কিবা পৰিৱৰ্তন কৰিব পাৰিব। চিন্তাৰে ভৰা এঘণ্টাই গোটেই দিনটোত কৰা পৰিশ্ৰমতকৈ বেছি ভাগৰুৱা কৰি তোলে। প্ৰকৃততে নভবা কিবা এটা ঘটনা আপোনাৰ ক্ষেত্ৰত ঘটি গ'লে সেইটোৱে সিমান দুখ নিদিয়ে, যিমান মনত পেলাই পেলাই ভাবি ভাবি চিন্তা কৰি কৰি আপুনি নিজকে দুখী কৰি লয়। পাৰ হৈ যোৱা অতীত হৈছে উদাস অনুশোচনা আৰু অনাগত ভৱিষ্যতৰ নাম সংগ্ৰাম। আজি যদি আমাৰ মনত কিবা এটা ইচ্ছা জাগে আৰু ই পূৰা নহ'লে মনে ভৱিষ্যতৰ পৰিকল্পনা সাজি লয়, কিন্তু জীৱন অতীত বা ভৱিষ্যত একোৱেই নহয়। জীৱন হৈছে এই মুহূৰ্তৰ নামহে, অৰ্থাৎ মুহূৰ্তৰ অনুভৱহে জীৱনৰ অনুভৱ। কিন্তু আমি এই কথা জানিও নজনা হৈ থাকি ঘটি যোৱা ঘটনাক চিন্তা কৰি দুখী হৈ থাকোঁ বা ভৱিষ্যত পৰিকল্পনা কৰি থাকোঁ, আৰু এনেকৈয়ে আমাৰ জীৱনটো পাৰ হৈ যায়। কেৱল এটা কথাত যদি আমি অটল হৈ ল'ব পাৰোঁ যে আমি অতীতৰ ঘটনাক শুধৰাব নোৱাৰোঁ বা ভৱিষ্যতক দেখাও নাপাওঁ, কেৱল ধৈৰ্য আৰু সাহসেৰে ভৱিষ্যতক আদৰিহে ল'ব পাৰোঁ। এই সত্যক স্বীকাৰ কৰি ল'ব পাৰিলে আমাৰ জীৱনটো সুখেৰে ভৰি পৰিব। চিন্তা হোৱাটো প্ৰত্যেকৰে বাবে সাধাৰণ কথা, কিন্তু চিন্তাক চিন্তনলৈ পৰিৱৰ্তন কৰি লোৱাটো আমাৰ কাম। এই সংসাৰলৈ অহাৰ সময় আৰু যোৱা গৈও সময় আপোনাৰ বাবে নিজৰ হাতত নাই, আছে কেৱল এই মুহূৰ্তটোহে মাথোন। এই মুহূৰ্তটো পাৰ হৈ গ'লে আকৌ ঘূৰাই নাপায়। সেয়েহে এই মধুৰ মুহূৰ্তবোৰ অযথা চিন্তা কৰি থাকি পাৰ কৰাতকৈ নিজৰ কৰ্ম কৰক, চিন্তাক চিন্তনলৈ পৰিৱৰ্তন কৰক। চিন্তন এইটো কৰক
কেৱল আপোনাৰ হাতত থকা মুহূৰ্তবোৰ কেনেকৈ কিমান বেছি কামত খটাব পাৰি, উপভোগ কৰিব পাৰি, কিমান বেছি পৰিমাণে মহান কাম কৰিব পাৰি, কেনেকৈ সকলোৰে মাজত হাঁহি আনন্দ ভাগ বতৰা কৰিব পাৰি। মনত ৰাখিব, চিন্তাই মানুহক নিজৰ চিতালৈহে লৈ যাব, কিন্তু চিন্তনে আপোনাৰ মনটোক কুন্দন বনাই তুলিব। ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদি আমাৰ এই ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু ইয়াৰ লগতে চেনেলটোলৈ যদি আপুনি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব।